নমস্কাৰ, মই মইনা হাজৰিকা কমল এগ্ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি দেখুৱাইছিলোঁ যে আমাৰ ফুলকবিডৰাত ফুলকবি বকলি আমাৰ এইখিনিত যে মেডিচিন মাৰিছিলোঁ, পোকৰ আক্ৰমণ হৈছিলে, কি মেডিচিন মাৰিছিলোঁ আপোনালোকক সবিশেষ দেখুৱাইছিলোঁ। আৰু এই ৰিজাল্ট দেখিবলৈ পাইছে, কি সুন্দৰকৈ এইবিলাক প্লাণ্টসমূহ দেখিবলৈ পাইছে। আপোনাৰ কেমেৰা পাৰ্চন ওচৰৰ পৰা দেখাই দিয়া, দেখিছে কি সুন্দৰকৈ গ্ৰ'থো ল'লে আৰু প্লাণ্টটো সবল হৈ উঠিলে। এটা এতিয়া পোকৰ আক্ৰমণ নাই। যদিহে আপোনালোকে চাব বিচাৰে, ডেছক্ৰিপশ্যনত লিংকটো আছে, সেই ভিডিঅ'টো আৰু চেনেলতে পাই যাব, চাব। আৰু আজি আমি দেখুৱাম আপোনালোকক যে লাইন টনা আগত, যে নলা খনা আগত 1 মাহ বা 1.5 মাহৰ পিছত আমি সাধাৰণতে ফুলকবিত মাটি চপাই দিওঁ, নলা খান্দি পানী দিবৰ বাবে বা গুৰিত মাটিও চপোৱা হয়। তাৰ আগতনো কি কৰিব লাগে, কি সাৰ দিওঁ, আমি কি মিক্স কৰোঁ, তাৰ সবিশেষ আজি আপোনালোকক আমি জনাম আৰু দেখুৱাম প্ৰেক্টিকেল কৰি পিনে আমাৰ ইয়াত এতিয়া কেনেধৰণে নলা কটা হয়। বন্ধুসকল, আমি এতিয়া বৰ্তমান সময়ত ইয়াতে পটাছ আৰু ইউৰিয়া মিক্স কৰি আছোঁ। আমাৰ এতিয়া ইউৰিয়া আৰু পটাছৰে দৰকাৰ, যিহেতু আপোনালোকে যদি গছত একো সাৰ দিয়া নাই আগতে, ধৰি লওক ইয়াত দিব পাৰে। এতিয়া বেগৰ প্ৰতি কৈ দিওঁ, 50 কেজি যদি ইউৰিয়া হয়, আপোনালোকে 30ৰ পৰা 35 কেজি পটাছ দিব আৰু DAP 15ৰ পৰা 20 কিলো দিব আৰু বৰুণ দিব পাৰে, কেলছিয়াম দিব পাৰে আপোনালোকে তাৰ অনুযায়ী। আৰু আমি ধুনীয়াকৈ এনেকৈ সুন্দৰকৈ মিক্স কৰি লৈছোঁ আমাৰ এইখিনি। তাৰপিছত আমি কিমান পৰিমাণে দিব লাগে আপোনালোকক দি পিনে দেখুৱাওঁ। দেখিছে আমি এনেধৰণে কি ধুনীয়াকৈ সাৰটো দি আছোঁ। এইখিনি পুলি হৈছে আচলতে সৰু পুলি। ইয়াত আপোনালোকে ইয়াৰ পৰিমাণটো হ'ব 5ৰ পৰা 10 গ্ৰাম। আৰু সেইফালৰ এইখিনি ধৰি লওক এইবিলাক অকণমান ডাঙৰ এমহীয়া পুলি, সেইখিনি পুলিখিনিত আপোনালোকে দিব 10ৰ পৰা 15 গ্ৰাম। এনেকৈ সুন্দৰকৈ এনেকৈ দি ল'ব আপোনালোকে মালখিনি। দেখিছে এই দুইটা পুলিৰ মাজত আচলতে এইটো 4 ইঞ্চি 5 ইঞ্চি ইয়াত সেই দূৰত্বত মাজত সাৰটো দিব। একদম পুলিটো ধৰি লওক একদম গুৰিতে নিদিব, অকণমান 4 আঙুল 5 আঙুল দূৰত দিব। ডাইৰেক্ট যদি গুৰিতে দি দিয়া যায়, পুলিটো জ্বলাই পেলাব সাৰে আৰু গুৰিটো পচি যোৱা সম্ভাৱনা থাকে। গতিকে আপোনালোকে এইটো ধ্যান দিব, অলপ 4 আঙুল 5 আঙুল দূৰত্বত সাৰটো দিব। তাৰপিছত ধুনীয়াকৈ হুইল মাৰি পিনে কোমল কৰি ল'ব। এই মাটিটো দেখিছে হুইল চুইল মাৰি এনে ধুনীয়াকৈ কোমলাই লোৱা হৈছে। তাৰপিছত ধুনীয়াকৈ এনেকৈ নাঙলটো ল'ব, নাঙলত এনেকৈ বাঁহ এডাল বান্ধি ল'ব, দুফালে দুটা ধুনীয়াকৈ টানিলেই হ'ল। মাজৰ নলাটো টানিব আৰু যদি এনেকৈ টানিলেও হ'ব। আকৌ কোৰেদি মাটিটো চপাই দিলেও হ'ব দুইফালে। আচলতে কোৰে চপা এনেকৈ কৰিলে সুবিধা হয়। কোৰে যদি কৰে বহুত টাইম লাগে, যথেষ্ট টাইম লাগিব। তাৰপিছত টাইম লগাৰ ফলত লেবাৰ কষ্টটো বাঢ়ি যাব। গতিকে ধুনীয়াকৈ এনেকৈ আপোনালোকে নাঙলটো দি স্পীডত কামটো কৰিব পাৰে। এনেকৈ ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ কমল এগ্ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।